ওম শান্তি। 13 জানুৱাৰী 2022 বৰ্ষ। প্ৰাতঃ মুৰলী বাবাৰ মহাবাক্য। মৰমৰ সন্তানসকল, তোমালোকে এই কাঁইটৰ জংঘলক দৈৱী ফুলৰ বাগিচা কৰি গঢ়ি তুলিব লাগে, নতুন সৃষ্টি নিৰ্মাণ কৰিব লাগে। প্ৰশ্ন: তোমালোক সন্তানসকলে পিতাৰ সৈতে কোনটো সেৱা কৰা যিটো কোনেও কৰিব নোৱাৰে? উত্তৰ: গোটেই বিশ্বত সূৰ্যবংশী, চন্দ্ৰবংশী ৰাজধানী স্থাপনা কৰাৰ সেৱা তোমালোক সন্তানসকলেহে পিতাৰ সৈতে কৰা, যিটো কোনেও কৰিব নোৱাৰে। তোমালোকে এতিয়া নতুন সৃষ্টিৰ ভেটি স্থাপন কৰি আছা, তেন্তে নিশ্চয় পুৰণি সৃষ্টিৰ বিনাশ হ'ব। দৈৱী ফুলৰ বাগিচা তৈয়াৰ কৰা, কাঁইটৰ জংঘল নাশ কৰা, এয়া পিতাৰহে কাম। গীত। ওম নমঃ শিৱায়ে। ওম শান্তি। যেতিয়া কোনো সাধু সন্ত বা বিদ্বান লোকে ভাষণ দিয়ে, তেতিয়া প্ৰথমে কাৰোবাক নহয় কাৰোবাক নমস্কাৰ জনায়। কোনোবাই শিৱায়ে নমঃ বুলি কয়, কোনোবাই কৃষ্ণই নমঃ বুলি কয়, কোনোবাই গণেশ নমঃ বুলি কয়। কিন্তু নমস্কাৰটো উচ্চতকৈও উচ্চ একমাত্ৰ পিতাকহে জনাব লাগে। সন্তানসকলে জানে যে উচ্চতকৈও উচ্চ ভগৱান এজন, তেওঁৰ নাম শিৱ। গায়নো কৰে শিৱায়ে নমঃ। শিৱক সদায় বাবা বুলি কয়। শিৱ বাবাই প্ৰথমে ৰচনা ৰচে, ৰচয়িতা এজন, ৰচনাও বাস্তৱত এখন। পিতাক ৰচয়িতা আৰু সৃষ্টিখনক ৰচনা বুলি কোৱা হয়। পিতাই যিখন সৃষ্টি ৰচনা কৰে সেয়াও নিশ্চয় নতুনেই ৰচনা কৰিব, কিন্তু পিতাই নিশ্চয় পুৰণি সৃষ্টিতেই আহিব, সেইবাবে পিতাক পতিত পাৱন বুলি কোৱা হয়। গোটেই জগতৰ মনুষ্য মাত্ৰেই, তাৰ ভিতৰতো বিশেষভাৱে ভাৰতবাসীয়ে পিতাক স্মৰণ কৰে যে পতিত পাৱন আহক। যেতিয়াই দুখী আৰু পতিত হৈ যায়, তেতিয়াহে পিতাক আহ্বান জনায়। কিন্তু দুখী কেতিয়া হ'ল আৰু কেতিয়াৰ পৰা স্মৰণ কৰে এইটো নাজানে। পিতাই বহি বুজায়, আগতেও বুজাইছিল যে হে সন্তানসকল, তোমালোকে নিজৰ দুখ সুখৰ জন্মক নাজানা। মই যি জ্ঞানৰ সাগৰ, জ্ঞানপূৰ্ণ হওঁ, সেইজনেই বহি তোমালোকক বুজাওঁ। শিৱ বাবাই কয়, মই মনুষ্য সৃষ্টিৰ বীজ ৰূপ হওঁ। মোক পতিত পাৱন বুলি কয়, তেন্তে নিশ্চয় পতিত সৃষ্টিও আছে, পাৱন সৃষ্টিও আছে। পাৱন সৃষ্টিক স্বৰ্গ অথবা বাগিচা বুলি কোৱা হয়। আকৌ যেতিয়া সৃষ্টি পতিত হয়, তেতিয়া কাঁইটৰ জংঘল বুলি কোৱা হয়। অনেক মনুষ্য হৈ যায়, মায়াৰ ৰাজ্য আৰম্ভ হৈ যায়। যিকোনো লোককে বুজাব লাগে যে আজিৰ পৰা ৫,০০০ বছৰ পূৰ্বে ভাৰত ঈশ্বৰৰ বাগিচা আছিল। মনুষ্য বহুত সুখী আছিল। নতুন সৃষ্টিত কেৱল ভাৰতহে আছিল, আন কোনো খণ্ডৰ নাম চিহ্ন নাছিল। নতুন ভাৰতত আকৌ নতুন দিল্লীও আছিল, যাক পৰিস্থান বুলিও কোৱা হৈছিল। ভাৰত হীৰাতুল্য আছিল, সেইখনকে সুখধাম বুলিও কৈছিল। এতিয়াতো ভাৰত পুৰণা, সেইখনকে দুখধাম বুলি কয়। এতিয়া বাবাই বুজায়, আজিকালি দিল্লীতো বিশ্ব নৱ নিৰ্মাণ প্ৰদৰ্শনী অনুষ্ঠিত কৰি আছে, মনুষ্যক বুজাবৰ কাৰণে যে এইখন বিশ্ব নতুন কেনেকৈ হয়। চিত্ৰ সন্মুখত ৰাখি আন কোনেও বুজাব নোৱাৰে আৰু কোনেও এনেকুৱা নৱ নিৰ্মাণ প্ৰদৰ্শনী অনুষ্ঠিত কৰিব নোৱাৰে। এয়া প্ৰথমবাৰৰ বাবে ব্ৰহ্মা কুমাৰ কুমাৰীসকলে বহি বুজায়। ভাৰত যেতিয়া নতুন আছিল তেতিয়াহে সুখী আছিল। লক্ষ্মীনাৰায়ণে ৰাজ্য কৰিছিল। বিষ্ণুপুৰী নতুন সৃষ্টি আছিল। নতুন সৃষ্টিৰ নিৰ্মাণ অৰ্থাৎ ভেটি স্থাপন কৰা, এইটো পৰমপিতা পৰমাত্মাৰহে কাম। ভাৰতবাসী যিয়ে নিজেই নিজক পতিত ভ্ৰষ্টাচাৰী বুলি কয়, তেওঁলোকে নতুন বিশ্বৰ নিৰ্মাণ কৰিব নোৱাৰে। তোমালোকে জানা
তেওঁলোকে কি ভেটি স্থাপন কৰে? পিতাই কয়, মই স্বৰ্গ নতুন সৃষ্টিৰ ভেটি স্থাপন কৰোঁ। পুৰণি সৃষ্টিৰ বিনাশ হ'ব। এইখন হৈছে কাঁইটৰ জগত। মনুষ্য যেন কাঁইটৰ দৰে ইজনে সিজনক দোষ দি থাকে। ভাৰত আল্লাৰ বাগিচা আছিল। ঈশ্বৰেই স্থাপনা কৰিছিল। শিৱাই নমঃ বুলিও কয়। শিৱ বাবাই কেনেকৈ স্থাপনা কৰিলে? যথাযথ ব্ৰহ্মাৰ দ্বাৰা আল্লাৰ বাগিচা বা দৈবী ফুলৰ বাগিচা স্থাপন কৰি আছে। কাঁইটৰ জংঘলৰ পৰিৱৰ্তন কৰি দৈবী স্বৰাজ্য স্থাপন কৰিব। সন্তানসকলক নিমন্ত্ৰণ দিয়ে। ইয়াতো সন্তানসকলে নিমন্ত্ৰণ দিছে যে বাবা আহি চাওক, আমি চিত্ৰৰ ওপৰত কেনেকৈ বুজাওঁ যে নতুন সৃষ্টিৰ স্থাপনা আৰু পুৰণি সৃষ্টিৰ বিনাশ কেনেকৈ হৈ আছে। আপুনি আহি চাওক আৰু শ্ৰীমত দিয়ক, আহ্বান জনাই আছে। এতিয়া এই চিত্ৰবোৰৰ ওপৰত কাৰোবাক বুজোৱাটো অতি সহজ। ওপৰত পৰমপিতা পৰমাত্মাৰ চিত্ৰ আছে। শিৱাই নমঃ সকলোতকৈ উচ্চ। তেওঁ আকৌ নতুন সৃষ্টি ৰচে। নতুন ভাৰতত এই দেৱী দেৱতাসকল লক্ষ্মী নাৰায়ণৰ ৰাজ্য আছিল। তেন্তে উচ্চতকৈ উচ্চ হৈছে পৰমপিতা পৰমাত্মা। তেওঁ পুনৰাই সূৰ্যবংশী চন্দ্ৰবংশী ৰাজধানী স্থাপন কৰে। ব্ৰহ্মা আৰু ব্ৰহ্মা কুমাৰ কুমাৰীসকলৰ দ্বাৰা তেওঁ সত্যযুগৰ আদিত আছিল। গতিকে স্থাপনা নিশ্চয় কলিযুগৰ অন্ততেই কৰিছিল। সেয়া এতিয়া পুনৰ সংগমত কৰি আছে। বাস্তৱত সকলো আত্মা শিৱৰ সন্তান আৰু প্ৰজাপিতা ব্ৰহ্মাৰো সন্তান। প্ৰত্যেক আত্মাত গোটেই ভূমিকা নিহিত হৈ আছে। প্ৰথম ভূমিকা পালন কৰোঁতাত হৈছে এওঁ, যিয়ে পূৰা 84 জন্ম ল'ব লাগে। পুনৰ্জন্ম লোৱাৰ নিয়মটো আৰম্ভণিৰে পৰা চলি আহিছে। শতু-প্ৰধান, আকৌ শতু-ৰজু তমু হৈছে। শতু-প্ৰধান যেতিয়া আছিল তেতিয়া সূৰ্যবংশী লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল। 16 কলা সম্পূৰ্ণ আছিল, আকৌ 14 কলা হ'ল। এই দুটা যুগক ফুলৰ বাগিচা বুলি কোৱা হয়। সেয়া আছিল সুখধাম। এই চিত্ৰবোৰৰ ওপৰত বুজোৱা অতি সহজ। ওপৰত আছে শিৱ বাবা, যাৰ দ্বাৰা বিশ্ব নৱ-নিৰ্মাণ হৈ আছে। ব্ৰহ্মা বিষ্ণু শংকৰ, তেওঁলোকক ৰচনা কৰোঁতাজন হৈছে এই শিৱ বাবা। এইটো সন্তুলনৰ বা এইটো সন্তানসকলে বুজাব লাগে যে নতুন সৃষ্টিৰ স্থাপনা আৰু পুৰণি সৃষ্টিৰ বিনাশ হয়। এতিয়া ইমানবোৰ ধৰ্ম আছে, কেৱল এটা দেৱী-দেৱতা ধৰ্ম নাই। সেইটো প্ৰায় লোপ হৈ গ'ল। যিসকল দেৱী-দেৱতা ধৰ্মাৱলম্বী আছিল তেওঁলোকে নিজক হিন্দু বুলি কৈ আছে। কিয়নো সত্যযুগত সকলো পাৱন আছিল, এতিয়া সকলো পতিত। বাবাৰ নামেই হৈছে পতিত পাৱন। এতিয়া পতিত কৰি তোলোতাজন কোন? এই পিতাইহে বুজায়। সন্তানসকলে অন্য ভাই-ভনীসকলক বুজায়। পতিত কৰি তোলোতাজন হৈছে ৰাৱণ, যাক বছৰে বছৰে জ্বলায়। ৰাৱণৰ কোনো অংশ বা কোনো ৰূপ নাই। সেয়া হৈছে গুপ্ত। 5 বিকাৰ স্ত্ৰীৰ, 5 বিকাৰৰ পুৰুষৰ। ভাৰতৰ দুৰ্ঘোৰ শত্ৰু হয়েই ৰাৱণ, যিয়ে ভাৰতক কৰিতুল্য কৰি দিছে। এতিয়া মোৰ মতৰ দ্বাৰা এই ৰাৱণৰ ওপৰত জয়ী হোৱা। এই সময়ত সকলো পতিত হৈ গৈছে। সেইকাৰণে পৰমপিতা পৰমাত্মাহে শ্ৰীমতত লাগে। শ্ৰীমত হৈছে ভগৱানৰ মত, ভগৱানুবাচ। হে সন্তানসকল অথবা আত্মাসকল, তোমালোকে গোটেই সময় দেহ অভিমানী হৈ আছা। এতিয়া দেহী অভিমানী হোৱা।
তোমালোক আত্মা অমৰ, তোমালোকে শৰীৰ ত্যাগ কৰা আৰু লোৱা। পিতাই কয়, হে ব্ৰহ্মা, তুমি নিজক নাজানা, তোমাৰ কাৰণেই গায়ন কৰে। আধাকল্প ব্ৰহ্মাৰ দিন, আধাকল্প ব্ৰহ্মাৰ ৰাতি। তোমালোক সন্তানসকলে এই কথাবোৰ বুজি পাইছা, সেয়েহে প্ৰদৰ্শনী উলিওৱা হৈছে। এতিয়া এই চিত্ৰবোৰৰ দ্বাৰা বুজোৱা। এতিয়া এই ব্ৰহ্মা আৰু ব্ৰহ্মা কুমাৰ কুমাৰীসকলে পৰমপিতা পৰমাত্মাৰ দ্বাৰা নিজৰ উত্তৰাধিকাৰ লৈ আছে। গায়ন কৰা হয়, জ্ঞান সূৰ্য প্ৰকট হ'ল, অজ্ঞান অন্ধকাৰ বিনাশ। সেই সূৰ্যৰ কথা নহয়, মই জ্ঞান সূৰ্যই এই সময়ত জ্ঞান বৰষি আছোঁ, যাৰ দ্বাৰা তোমালোক পতিতৰ পৰা পাৱন হৈ আছা। বৰষুণৰ পানীয়ে কাকো পাৱন কৰি নোতোলে। মোক পতিত পাৱন বুলি কয়। মোৰেই জ্ঞান আছে যে পতিতৰ পৰা পাৱন, আকৌ পাৱনৰ পৰা পতিত কেনেকৈ হয়। পাৱন নতুন সৃষ্টিক আৰু পতিত পুৰণি সৃষ্টিক কোৱা হয়। পতিত কৰি তোলে ৰাৱণে, ৰাৱণক চৈতান আৰু ৰামক ভগৱান বুলি কোৱা হয়। সেই ৰাম কোনো সীতাৰ ৰাম নহয়। তোমালোক সন্তানসকলে এই স্থাপনা আৰু বিনাশৰ ৰহস্যও বুজাব লাগে। ইয়াৰ বাবেই এই বিশ্ব নৱনিৰ্মাণ প্ৰদৰ্শনী। কোনো শাস্ত্ৰত এনেকৈ নাই যে পৰমপিতা পৰমাত্মাই ব্ৰহ্মাৰ দ্বাৰা সুখধামৰ স্থাপনা কৰে। ৰাৱণে পুনৰ দুখধাম কৰি তোলে। পিতা আহি সুখধাম স্থাপনা কৰে। আধাকল্প দুখ, আধাকল্প সুখ। সত্যযুগ তেত্ৰা দিন, দাপৰ কলিযুগ ৰাতি। ৰাতিত ঠেকা খুন্দা খায়, ভগৱানক বিচাৰি হাবাথুৰি খায়। এয়াও নাটকত নিৰ্ধাৰিত হৈ আছে। আধাকল্প জ্ঞান, আধাকল্প ভক্তি। জ্ঞানৰ সাগৰ অথবা জ্ঞান সূৰ্য বুলি পৰমপিতা পৰমাত্মাকেই কোৱা হয়। ভাৰততে শিৱ জয়ন্তী পালন কৰে। ইয়াৰ পৰা সিদ্ধ হয় যে ভাৰতেই শিৱৰ জন্মভূমি হয়। মোৰ আহিবলগীয়াও হয়। পতিত সৃষ্টিত তেতিয়াহে আহি পতিতক পাৱন কৰি তুলিম। যি পূজ্য লক্ষ্মীনাৰায়ণ আছিল, তেওঁলোকেই পূজাৰী হৈছে। নিজেই পূজ্য, নিজেই পূজাৰী। সেয়াই লক্ষ্মীনাৰায়ণৰ আত্মা, যিয়ে ৮৪ জন্ম ভোগ কৰে। গতিকে ভিন্ন নাম ৰূপত ভোগ কৰে। গতিকে এই ব্ৰহ্মা যিয়ে স্থাপনা কৰে, তেওঁৱেই আকৌ প্ৰতিপালন কৰে। এতিয়া সেই আত্মাটি পতিত হৈ গ'ল, আকৌ তেওঁৰ শৰীৰত আহি তেওঁৰ নাম ব্ৰহ্মা ৰাখোঁ। পোনপ্ৰথমেতো এইটো কথা বুজাব লাগে যে পৰমপিতা পৰমাত্মাৰ সৈতে আপোনাৰ কি সম্বন্ধ। নিশ্চয় পিতা বুলি ক'ব। তেওঁতো সকলো আত্মাৰ পিতা হৈ গ'ল। শিৱ বাবাৰ তোমালোক সকলো সন্তান। এই সময়ত হৈছা ভক্ত। ভগৱানক সকলোৱে স্মৰণ কৰে। ভক্তই কয়, হে ভগৱান, আমাক ভক্তিৰ ফল দিয়ক। আমি দুখী, জীৱন মুক্তি দিয়ক। সাধু লোকেও সাধনা কৰে যে আমাক জীৱন মুক্তি দিয়ক। এই সময়ত সকলোৱে আহ্বান কৰে যে আহি পতিতসকলক পাৱন কৰি তোলক। বাবাই নিৰ্দেশ দিয়ে এনেকৈ বুজোৱা। আমি আত্মাসকল শান্তিধামৰ নিবাসী। এতিয়া এটা শৰীৰ ত্যাগ কৰি অন্য এটালৈ ভূমিকা নিশ্চয় পালন কৰিব লাগে। বৰ্ণও অতিক্ৰম কৰিবলগীয়া হয়। এইখন নাটক অবিনাশী ৰচি থোৱা আছে। চক্ৰ ঘূৰিয়েই থাকে। এইটোও জানিব লাগে যে কেনেকৈ ঘূৰে। পতিত পাৱন এজন
ৰচয়িতা এজন জগতো এখন। সোধে যে 52ৰ পৰা পতিত কেনেকৈ হলা? ৰাৱণৰ আখুৰি মতত চলিলে 5 বিকাৰ আহি যায়। 5 বিকাৰকেই ৰাৱণৰ মত বুলি কোৱা হয়। সেইকাৰণে ৰাৱণক জ্বলায়, কিন্তু ৰাৱণ নজ্বলেই। এতিয়া পিতাই কয়, সেই সন্তানসকল তোমালোকে এই ৰাৱণৰ ওপৰত জয়ী হ'ব লাগে। যিসকল জয়ী হ'ব তেওঁলোকেই ৰাম ৰাজ্যৰ মালিক হ'বাগৈ। এইটো হৈছে অন্তিম জন্ম, অৰ্থাৎ সৃষ্টিৰ অন্ত। সৃষ্টিৰ আৰম্ভও পিতাই কৰে, অন্তিমৰ বিয়োগো পিতাই কৰে। পিতাই কয়, মই নতুন সৃষ্টিৰ ভেটিও স্থাপন কৰোঁ আৰু পুৰণি সৃষ্টিৰ বিনাশো কৰাওঁ। গায়ন কৰা হৈছে ব্ৰহ্মাৰ দ্বাৰা স্থাপনা। এতিয়া ব্ৰহ্মা অকলেতো নহ'ব, ব্ৰহ্মা কুমাৰ আৰু কুমাৰীসকলৰ দ্বাৰা ভাৰতক দৈবী ফুলৰ বাগিচা কৰি গঢ়ি তোলোঁ। এইখন হৈছে কাঁইটৰ জংঘল, ইয়াত এতিয়া জুই লাগিল। তোমালোক এতিয়া জাগিছা, মনুষ্যটো শুই আছে, ইয়াততো দুখ অশান্তি আছে। সন্তানসকলে সদায় নিজৰ শান্তিধাম মৰমৰ ঘৰখনক স্মৰণ কৰিব লাগে। তেতিয়া মৰমৰ বাদশ্বাহী উত্তৰাধিকাৰত পাবা। এই ৰাৱণ ৰাজ্যক পাহৰি যোৱা। ভাৰত যি পৰিস্থান আছিল, সেই ভাৰত এতিয়া কবৰস্থান হৈ গৈছে, আকৌ পৰিস্থান হ'ব। এয়া হৈছে চক্ৰ। নতুন বিশ্ব তৈয়াৰ হ'লে তেতিয়া পুৰণি বিশ্বত নিশ্চয় জুই লাগিব। এতিয়া তোমালোক নতুন সৃষ্টিৰ বাবে তৈয়াৰ হ'ব লাগে। আকৌ তালৈ গৈ হীৰা মুকুতাৰ মহল সাজিবা। এতিয়াতো হৈছে জুপুৰি। কল্পই কল্পই পতিত সৃষ্টিয়েই পাৱন হয়, পাৱনৰ পৰা পতিত হয়, পতিত লাহে লাহে হয়। নতুন নতুন ঘৰ সোনকালে নিৰ্মাণ হয়, পুৰণা হ'বলৈ সময় লাগে। জ্ঞানৰ দ্বাৰা তোমালোক নতুন বিশ্বৰ মালিক হৈ যাবা। এতিয়া তোমালোকে 16 কলাধাৰী হোৱা, আকৌ 14 কলা, পুনৰ লাহে লাহে কলা কম হৈ গৈ থাকে। এতিয়া কলিযুগত কোনো কলা নাই। ভাৰত পাৱন আছিল, এতিয়া পতিত হৈ গৈছে। এই খেলখন ভাৰতক লৈয়ে। ৰাৱণৰ হাতত পৰাজিত হোৱা মানেই পৰাজয়। এতিয়া তোমালোকে শ্ৰীমতত জয়ী হোৱা। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ নম্বৰ 1। শ্ৰীমতত ভগৱানক পাৱন কৰি তোলাৰ সেৱা কৰিব লাগে। ৰাৱণৰ মত এৰি একমাত্ৰ পিতাৰ শ্ৰীমতত চলিব লাগে। 2 নম্বৰ, এই দুখধামক পাহৰি নিজৰ মৰমৰ ঘৰ শান্তিধামক স্মৃতিত ৰাখিব লাগে। নতুন সৃষ্টিলৈ যোৱাৰ বাবে নিজক তৈয়াৰ কৰিব লাগে। বৰদান। নিজৰ শ্ৰেষ্ঠ কৰ্মৰূপী দৰ্পণৰ দ্বাৰা পিতা ব্ৰহ্মাৰ কৰ্ম প্ৰত্যক্ষ কৰাওঁতা পিতাৰ সমান হোৱা। বহলাই এনেদৰে কোৱা হৈছে। এটি এটি ব্ৰাহ্মণাত্মা শ্ৰেষ্ঠ আত্মা। প্ৰতিটো কৰ্মত পিতা ব্ৰহ্মাৰ কৰ্মৰ দৰ্পণ হওক। পিতা ব্ৰহ্মাৰ কৰ্ম তোমালোকৰ কৰ্মৰ দৰ্পণত প্ৰত্যক্ষ হওক। যিসকল সন্তান ইমানখিনি মনোযোগ দি কৰ্ম কৰে, তেওঁলোকৰ বাণী চলন উঠা বহা সকলো পিতা ব্ৰহ্মাৰ সমান হ'ব। প্ৰতিটো কৰ্ম বৰদানযোগ্য হ'ব। মুখেৰে সদায় বৰদান উচ্চাৰিত হৈ থাকিব। এতিয়া বাবাই কৈছে, তেতিয়া সাধাৰণ কৰ্মতো বৰদান প্ৰত্যক্ষ হ'ব। গতিকে এইখন প্ৰমাণপত্ৰ লোৱা
তেতিয়া পিতাৰ সমান বুলি কোৱা হ'ব। শ্লোগান: অব্যক্ত স্থিতিৰ অনুভৱ কৰিবৰ কাৰণে বহিৰ্মুখী স্বভাৱ এৰি অন্তৰ্মুখী হোৱা। ওম শান্তি।